আৰু ভৱিষ্যতে মোৰ দৰে এজনী যুৱ ভক্তৰ হৈ এই নামঘৰটো অকণমান এই ৰাইজক নিশ্চয় সহায় কৰিব। তেখেতৰ কৰ্মজীৱনী আগবাঢ়ি গৈছে। আজি আমি তাৰ এটা প্ৰমাণ ইয়াত পাইছোঁ ইতিমধ্যে। গতিকে মই প্ৰথমতে এই বৈকুণ্ঠতলী আদি স্থগিত কৰা এই সভাখনৰ সভাপতি মহোদয় প্ৰমুখ্যে ইয়াত উপস্থিত থকা উদ্বোধনী আৰু এই জানটোও বন্ধা হওক। তাৰ লগে লগে আৰু এটা কথা আছিল, আপোনালোকে হয়তো নিশ্চয় জানে যদিও মই অকণমান উনুকিয়াই দিওঁ। এটা সময়ত যেতিয়া কুন্দিল নগৰৰ পৰা ৰুক্মিণীক ককায়েকে বেলেগলৈ বিয়া দিব লৈছিল, তেতিয়া এজন বিপ্লৱ পঠাই দিছিল যে শ্ৰীকৃষ্ণক দ্বাৰকাত গৈ খবৰ কৰিবৰ কাৰণে। বিপ্লৱ গৈ পোৱা দেৰি হৈছিল, গতিকে শ্ৰীকৃষ্ণই খুব কম সময়ৰ ভিতৰতে আহি কুন্দিল নগৰ পাবহি লাগিব, ৰুক্মিণীক উদ্ধাৰ কৰিব লাগিব। গতিকে শ্ৰীকৃষ্ণই খুব দ্ৰুতবেগীত ৰথ চলাই আহিছিল বোলে। আৰু আহি সেই নগাঁৱৰ টেম্বুৱনী জানৰ ওচৰত এজোপা বটবৃক্ষৰ তলত এই ব্ৰাহ্মণজনৰ যেতিয়া বায়ুবেগত তেওঁ ৰথ চলাইছিল, তেতিয়া তেওঁৰ পেট উপহি তেওঁ একেবাৰে মৃতপ্ৰায় অৱস্থা হৈছিল। আৰু সেই মৃত ব্ৰাহ্মণজনক তেওঁ বচাবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই সেই ঠাইত ৰথ ৰখাই সেই বটবৃক্ষজোপাৰ তলত তেওঁ কাৰ মাৰি পানী উলিয়াই সেই বৃক্ষৰ মুখত যেতিয়া দিছিল, সেই মৃতপ্ৰায় বৃক্ষ যি উঠিছিল। ক্ৰিয়া কৰি আমাৰ মগজুৰ যি স্মৰণ শক্তি হ্ৰাস কৰে আৰু মানুহৰ মগজু ডাল কৰে, এনেকুৱা ধৰণৰ কিছুমান বস্তু আমাক খুৱাই আমাক বিভ্ৰান্ত কৰি আমাক খতম কৰি দিবলৈ এটা চেষ্টা কৰিছিলে, নহয় জানো? গতিকে এই ব্যৱস্থাটোলৈ আকৌ তেওঁলোকে আমাক লৈ যাব বিচাৰিছে। আমি সাৱধান হ'ব লাগিব। এদেও দুদেও লুটানি আছেও। শংকৰ গুৰু কিন্তু অকল ধৰ্মীয় গুৰু নহয় দেই, বিপ্লৱী এজন অসমৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বিপ্লৱী হয়। তেওঁ বিপ্লৱ কৰিছিলে। গুৰুজনক হত্যা কৰাবৰ কাৰণে কিমান অভিসন্ধি ৰচনা কৰা হৈছিল আপোনালোকে জানে? আহোম ৰজাক লগাই যদি শংকৰ গুৰু বিচক্ষণ নহ'লেহেঁতেন মৰাই দিলেহেঁতেন। ভুজগশয়নম পদ্মনাভম সুরেশম বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগীর্বিধ্যানগম্যং বন্দে বিষ্ণুভবভয়হরং সর্বলোকৈকনাথম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এইবাৰ আমি কপোহা যুৱ মঞ্চ আৰু কপোহা গাঁৱৰ ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ 574তম জন্মজয়ন্তীভাগ আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছোঁ। এটা আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আৰু পুৱা উষা কীৰ্তন, প্ৰাতঃ প্ৰসংগকে ধৰি নাম প্ৰসংগ আৰু প্ৰায় গাঁৱৰ সমূহ ৰাইজ প্ৰায় 200-300 মানুহ লগ লাগি আমি পুৱা ভাগৱত শোভাযাত্ৰা কৰা হয়। আৰু ইয়াৰ লগতে আমি শিশুসকলৰ মাজত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাৰ মাজতে বৰগীত প্ৰতিযোগিতা, লগতে আমি ধৰ্ম আলোচনী সভা অনুষ্ঠিত কৰিছিলোঁ। আজিখন ধৰ্ম আলোচনী সভালৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ উদ্বোধক হিচাপে ডাক্তৰ হৰিকান্ত দাস, আৰু বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ ৰঞ্জিত কাকতি, দ্য চেণ্টিনেল কাকতৰ লখিমপুৰৰ শ্ৰেষ্ঠ সাংবাদিক। লগতে আমি গুৰুজনাৰ যি মহান আদৰ্শ, সকলো জাতিক একত্ৰিত কৰি তেওঁ যি এখন মহান অসমীয়া জাতি গঠন কৰাৰ সপোন দেখিছিল, সেই সপোন সাৰ্থকতা কৰি পেলাই আমি এইবাৰ আমাৰ চুবুৰীয়া গাঁৱৰ কোটাকটীয়া গাঁৱৰ মছজিদ কমিটিৰ সভাপতি ৰাতুল হুছেইন, লখিমপুৰৰ এজন বিশিষ্ট নাগৰিক, জ্যেষ্ঠ অধিবক্তা চিৰাজুল ইছলাম হাজৰিকাদেৱক আমি এইবাৰ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। আৰু কাষৰীয়া সমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি নিমন্ত্ৰণ কৰি গুৰুজনাৰ যি আদৰ্শ আছিল যে এখন বৃহত্তৰ অসমীয়া জাতি গঠন কৰা তেওঁৰ যি সপোন আছিল, সেই সপোন সাৰ্থক ৰূপায়ণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। আৰু সকলোকে আজি এই অনুষ্ঠানভাগি খুব সুচাৰুৰূপে পৰিচালিত হৈ গ'ল, যাৰ বাবে আমি নিৰ্দিষ্ট বক্তা উদ্বোধক মহোদয়ক আমি বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিষয়ববীয়া সভাপতি সুনন্দ দাস, তেখেতে খুব সুন্দৰভাৱে আজি পুৱাটো পতাকা উত্তোলন কৰাৰ পৰা আৰম্ভ কৰি ভাগৱত ভ্ৰমণলৈকে যথেষ্টভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছিল। তেখেতকো আমি খুব শ্ৰদ্ধা জনাইছোঁ। লগতে আমাৰ গাঁৱৰ সকলো নামঘৰীয়া অচিন্ত দাস, নামাচাৰ্য বাবুল দাস, প্ৰদীপ দাস আদিকে কৰি যিসকল আমাৰ ক্ষীৰেন দাস, উপসভাপতি সম্পাদক সত্যৰঞ্জনা, সকলোকে আমি আজি অনুষ্ঠানটি সফল ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।